গাইজ ৱেলকাম টু মাই মানসপতি ব্লগ। আজি পুৱা গা চা ধুই নামঘৰলৈ যাবলৈ ওলাইছোঁ। চুয়াত দিয়া পিধি লওঁগৈ এতিয়া। আজি আমাৰ মানে চাকি জ্বলোৱা পাল আছে নামঘৰত। এতিয়া গা চা ধুই ল'লোঁ, এতিয়া নামঘৰলৈ যাম আৰু এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। পূৰা চুয়াত দিয়া পিধি ল'লোঁ, এতিয়া যাওঁহে আৰু এতিয়া আহি নামঘৰ পাই গ'লোহি। এতিয়া নামঘৰত ভৰি হাতকেইটা ধুই লওঁগৈ। এতিয়া ভৰি হাতকেইটা ধুই লওঁ নামঘৰ সোমোৱাৰ আগত। বালি লাগি গ'ল। নামঘৰৰ ভিতৰত এতিয়া সোমাই আহিলোঁ, ৰা এটা ল'লোঁ। ৰঙা নীলা জ্বলি থাকে ঘড়ীটোত, বেটেৰী গ'লছে। শুনি আছে আমাৰ নামঘৰৰ আসনখন। দবাটো বজাই দিওঁ অকণ। এইফালে আছে, সেইফালে আছিলে। বজাই দিওঁ 2-7 মান। সেইডাল ক'ত লাগি আছে? এফালে নেকি? এনেকৈ মাৰিব লাগিব।